অঁ আৰু এই কালাৰটোৱে পচন্দ চৰাই কৰি আনিছি ভাই মানুহটো দুটাই মাত্ৰ আনছে আদাং গাদাং কৰা এখন লাগি যাক চ' হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তো গাইজ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই গৈ আছোঁ ডিমাকুছী ডেইলি নহয় সাপ্তাহিক বজাৰলৈ বুলি এনেকৈ মই মোৰ ৰিক্সাখন লৈ গৈ আছোঁ আমি ভিনদেউ মই আৰু আমাৰ বাবু অৰ্থাৎ ভাগিন তো বতৰটো ইমান এটা ভাল নহয় তো যোৱাকালি মানে ৰাতিৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছিলে এতিয়া যোৱাৰ সময়ত বৰষুণটো বাৰু অলপমান কমিছে তো ৰাস্তাটো এয়া আপোনালোকে চাই ধৰিব পাৰিছে ভিজা হৈ আছে তো গ্লাছখন চালে গম পাব বৰষুণ এতিয়া পৰা নাই তো এটুপ দুটুপকৈ পৰি আছে তো ৰিক্সা চলাই যাবৰ কাৰণে সুবিধা হৈছে তো ধাৰাসাৰ বহুত বেছি বৰষুণ দিলে ৰিক্সা চলাবৰ কাৰণে অসুবিধা হয় তো এইফালে আপোনালোকে দেখিব এটা ৰাস্তাৰ সন্মুখত খুব ধুনীয়া পুখুৰী লগতে নতুন তামোল গছ তো ইয়াৰ পানী জমা হৈ আছে দেখিছে আপোনালোকে ৰাস্তাটো আৰু চাওকচোন একেবাৰে শ্বিলঙীয়া ৰাস্তাৰ দৰে একদম ৰাস্তাৰ পাৰে কাষে জংঘল আৰু একদম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ থকা যেন লাগিছে মানে জংঘল এটা পৰিৱেশ তো দেখিবলৈ ভাল সেউজীয়া পৰিৱেশ গছ গছনি তাৰ মাজতে পকী ৰাস্তা এনেকৈ গৈ আছোঁ আৰু মই মোৰ লক্ষ্যস্থান পাম 5 কিলোমিটাৰমান যাব লাগিব আজি ছানডে যিহেতু স্কুল বন্ধ আছিলে তো এয়া দেখিবলৈ পাইছে আপোনালোকে ফাইনেলি গাইজ মই সাপ্তাহিক বজাৰ আহি পাই গ'লোঁ দুখৰ বিষয় যে বজাৰত সোমোৱাৰ লগে লগে এজাক ধুমা পিঠাত ধাৰাসাৰ বৰষুণ পৰিলে তো বজাৰত মানে ঘূৰিবই পৰা নাই সেয়া আপোনালোকে দেখিছে ধাৰাসাৰ বৃষ্টিপাত হৈ আছে এয়া ছাতি লৈ আহিছোঁ যদিও মানে কাম কৰা নাই ইয়াৰ চব মানুহ মানে ঘৰে সোমাই আছে তো ধাৰাসাৰ বৰষুণটো মানে খোজকাঢ়িব নোৱাৰি পিছলি পৰিব লাগিব তো অলপমান চিৰাই লওঁ মালপোৱা খাব পাম বুলি আহিলা কাম নহ'লি আৰু টিকি থাকিব লগা হ'ল না বজাৰখনৰ ভিতৰৰ পৰা মই ওলাই আহিলোঁ ৰাস্তাৰ সন্মুখলৈ বুলি তো এনেকৈ এতিয়া মই ৰৈ আছোঁ মই মোৰ ভিনদেউক কাৰণ সি বজাৰৰ ভিতৰতে থাকি আহিল মই আহিলোঁ ৰাস্তাত তো আজি মই আহিছিলোঁ ডিমাকুছী বজাৰলৈ বুলি সাপ্তাহিক বজাৰ তো বহুত ডাঙৰ হয় বজাৰখন তো ইয়াতে আহি দেখিলোঁ বহুত বেছি বৰষুণ মানে মই ঘৰৰ পৰা ওলাই আহোঁতে বেছি বৰষুণ নাছিলে তো এতিয়া পূৰা ধাৰাসাৰ বৰষুণ পৰে মই আহিছিলোঁ মানে পঠা ছাগলী তাকে নিবৰ কাৰণে তো সৰু ডাঙৰ হওক মানে ক'লা ৰঙৰ আৰু ক'লা কালাৰৰ মানে পঠা ছাগলী তাকে নিবৰ কাৰণে আহিছোঁ তো ইয়াতে ছাগলীটো লৈ ল'লোঁ বাৰু তো এতিয়া বৰষুণৰ কাৰণে ঘৰত যাব পৰা নাই তো ইয়াক দেখিছে আপোনালোকে ছাতি লৈ আছোঁ আৰু মোৰ লগৰজন মানে এতিয়ালৈ আহি পোৱা নাই এনে বৰষুণ বেছি দি আছে জলদি আহিব লাগে বজাৰৰ মাজতে সোমাই থৈ থাকিল তো কি হ'ব এতিয়া ছাতি ধৰি ৰখি আছোঁ আৰু বেটেৰী ৰিক্সা লৈ আছোঁ তো চাই থাকক ভিডিঅ'টো আপোনালোকে